সাপ এনেকুৱা এটা প্ৰাণী হয় যাৰ নাম শুনাৰ লগে লগে আমাৰ মনত ভয়ৰ সৃষ্টি হয় আৰু এনে হোৱাটো সাধাৰণ কথা কাৰণ সাপ হয়ে ইমান ভয়ানক যদি এই সাপে কাৰোবাক খুটি দিয়ে তেনেহলে তেওঁ বাচাটো কঠিন হৈ পৰে আমাৰ পৃথিৱীত প্ৰায় ২৫০০তকৈ বেছি প্ৰজাতিৰ সাপ পোৱা যায় য'ত ৫০০ প্ৰজাতি বিষাক্ত আৰু মাত্ৰ ২০০ প্ৰজাতি এনেকুৱা আছে যি খুটাৰ লগে লগে যিকোনোৰে মৃত্যু হ'ব পাৰে বন্ধুসকল আজি মই ক'বলৈ গৈ আছো পৃথিৱীৰ ৫ বিধ সকলোতকৈ বিপদজনক আৰু বিষাক্ত সাপৰ বিষয়ে নাম্বাৰ 1 ছচিল ভাইপাৰ এনেটো ভাইপাৰ গোটেই পৃথিৱীতে পোৱা যায় য'ত সকলোতকৈ বিষাক্ত প্ৰজাতি হ'ল ছচিল আৰু চেন ভাইপাৰ্ছ যি ভাৰত চীন আৰু সাউথ ইষ্ট এছিয়াত বেছিকৈ পোৱা যায় আকাৰত সৰু হোৱা কাৰণে এই সাপ বহুত ক্ষিপ্ৰ বা তজবজিয়াও হয় ইমান বিষাক্ত হয় যে ই খুটাৰ আধা ঘণ্টাৰ ভিতৰতে মানুহৰ মৃত্যু হৈ যায় ই খুটা অংশৰ পৰা তীব্ৰ গতিত তেজ বাহিৰ হ'বলৈ লয় গাৰ বিষ আৰু ব্লাড প্ৰেছাৰ কম হৈ যোৱা তেজৰ বমি হোৱা আদি ধৰণৰ চিমটমছ দেখা দিবলৈ লয় আৰু শেষত সেই মানুহজনৰ মৃত্যু হৈ যায় নাম্বাৰ 2 বেণ্ডেড সিক্ৰেট যদিও আমি এইটো মানো যে পানীত থকা সাপ বিষাক্ত নহয় কিন্তু মই আপোনালোকক এইটো কৈ দিওঁ যে পৃথিৱীৰ আটাইতকৈ বিষাক্ত আৰু মাৰাত্মক সাপ পানীতে পোৱা যায় নৰ্থ ইষ্ট এছিয়া আৰু নৰ্দাৰ্ণ অষ্ট্ৰেলিয়াত পোৱা এই সাপৰ বিহৰ এক টোপালৰ দ্বাৰা হাজাৰ মানুহৰ মৃত্যু হ'ব পাৰে এনেতো এই সাপ সমুদ্ৰত পোৱা যায় এই কাৰণে আমাৰ কাৰণে ইমান বিপদজনক নহয় কিন্তু বহুবাৰ মাছমৰীয়াসকল ইয়াৰ শিকাৰ বনিছে কাৰোবাক যদি এই সাপডালে খুটি দিয়ে তেন্তে তেওঁৰ মৃত্যু নিশ্চিত কাৰণ এই খুটাৰ কেইমিনিটমান পিছতে মানুহৰ মৃত্যু হৈ যায় এই কাৰণে বাচাৰ কোনো চান্সেই নাই নাম্বাৰ 3 ইষ্টাৰ্ণ ব্ৰাউন স্নেক অষ্ট্ৰেলিয়াত পোৱা সাপৰ ভিতৰত সকলোতকৈ বিষাক্ত হয় ব্ৰাউন স্নেক কাৰণ ইয়াৰ বিহৰ এক টোপালে যিকোনোকে মৃত্যুমুখত পেলাব পাৰে আৱাসীয় এলেকাত পোৱা এই সাপে খুটাৰ কাৰণে অষ্ট্ৰেলিয়াত সকলোতকৈ বেছি মৃত্যু হয় ইয়াৰ বিশেষ কথা এইটো যে ই কেৱল লৰচৰ হ'লেহে খুটে কিন্তু যদি আপুনি ইয়াৰ ওচৰত মনে মনে লৰচৰ নকৰাকৈ থিয় হৈ থাকে তেতিয়া ই আপোনাক একো নকৰে নাম্বাৰ 4 কিং কোব্ৰা ভাৰত আৰু দক্ষিণ এছিয়াত পোৱা এই বিষাক্ত সাপ প্ৰায় 6 মিটাৰলৈকে দীঘল হয় ই খুটাৰ 30 মিনিটৰ ভিতৰত চিকিৎসা নাপালে যিকোনোৰে মৃত্যু হ'ব পাৰে বিষাক্ত হোৱাৰ লগতে ই বহুত শক্তিশালীও হয় আনকি নিজৰ বিহৰ দ্বাৰা কোনো হাতীকো মাৰি পেলাব পাৰে এই সাপে বেলেগ বিষাক্ত সাপকো নিজৰ শিকাৰ বনাই লয় ডাঙৰ আকাৰৰ লগতে দেখাত ভয়ানক হোৱাৰ বাবে ইয়াক কিং কোব্ৰা কোৱা হয় নাম্বাৰ 5 ইনলেণ্ড টাইপেন পৃথিৱীৰ আটাইতকৈ বিষাক্ত সাপৰ ভিতৰত এই সাপ ইমান বিষাক্ত হয় যে ই এবাৰ খুটিলে যিমান বিষ ওলায় তাৰ পৰা প্ৰায় 100 জন মানুহৰ মৃত্যু হ'ব পাৰে এনেতো এই সাপ বহুত শান্ত স্বভাৱৰ হয় কিন্তু ই খুটাৰ 30ৰ পৰা 40 মিনিটৰ ভিতৰত যিকোনোৰে মৃত্যু হ'ব পাৰে আপোনালোকৰ এইটো শুনি চাগে আচৰিত লাগিব যে এই সাপৰ বিষ কিং কোব্ৰাৰ বিষতকৈ প্ৰায় 50 গুণ বেছি বিপদজনক হয় বন্ধুসকল ইয়াৰ ভিতৰত কোনবিধ সাপ আপোনালোকৰ আটাইতকৈ মাৰাত্মক আৰু বিষাক্ত যেন লাগিল নিজৰ ৰায় আমাক কমেণ্টত নিশ্চয় জনাব বন্ধুসকল আজিৰ কাৰণে ইমানেই যদি আপুনি এনে ধৰণৰ আৰু ভিডিঅ' চাব বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি দিয়ক যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহলে এই ভিডিঅ'টোত লাইক আৰু বন্ধুৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিব তো আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়